হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এবি ব্লগছ। আজি মই মানে অলপ আপোনালোকক আমাৰ তিনিচুকীয়া চহৰখন দেখুৱাম কেনেকুৱা আছে। মই এটা কামতে আহিছোঁ, চ' আপোনালোকক দেখুৱাই যাম মই ক'ত গৈ আছোঁ। মানে মোক টেডিয়ে মাৰ্কেট যাব আছে গাইজ, অলপ মানে এটা মোবাইল বনাব আছে, চ' আপোনালোকক দেখুৱাই যাম বুলি মানে ভাবিলোঁ আৰু দেখুৱাই গৈ আছোঁ। আৰু বহুত দিনৰ মূৰত মানে ব্লগ বনাইছোঁ, একদম ছাপৰ্ট কৰিব অলপ। ইমান দূৰৰ পৰা আহিলোঁ, চ' অলপ চাটু চৰ্বত খাই লওঁ, এনেকৈ খাই লওঁ। সকলোৱে চাওক গাইজ, চাটুৱা একদম তিনিচুকীয়াৰ একদম মানে ফেমাছ। তিনিচুকীয়া আহিলে এই চাটুৱা নাই খোৱাটো একো নাই খোৱা মানে। মানুহ লাইন লগাই আছে কৈ দিম। ফাইনেলি গাইজ, মই য'ত আহিবলগীয়া আছিলে তাত আহি পালোঁ। তাত আপোনালোকে দেখা কেনেকুৱা আছে দৃশ্যবোৰ চাওক। এইফালে চাওক গাইজ, অপো, তাৰপিছত এইফালে ভিভ' আৰু এইফালে আছে মানে ইনফিনিক্সৰ এটা মোবাইল বনাব আছে, চ' মই লিকি মোবাইলত তাত গৈ আছোঁ। এইফালে মোৰ মোবাইল বনি আছেগৈ, এইফালে পাৰ্ট চাওক। এইটো আব্দুল ভাইয়া আমাৰ। চ' এইটোৱে মানে মোবাইল বনাব আহিছিলোঁ। চাওক এইটো কি কৈছে, কি ক'ব? খবৰটো ভালেই, আজিকালি মাৰ্কেটটো অলপ ঠাণ্ডা হৈ গৈছে, এনেই বহি আছোঁ। মই বহুত দোকান চালোঁ, কিন্তু আব্দুল ভাইয়াৰ মানে অলপ চাই কিনি অলপ ভাল লাগিল, ত' ইয়াত সোমালোঁ আৰু মোক লাগিলে যে ইয়াত মোবাইলটো বনি যাব, ত' আহিলোঁ। এইটো দাদাৰ নাম কি? নূৰ নুল নূৰ নূৰ नूर नूर आलम ठीक है। नूर मोहम्मद। नूर मोहम्मद भैया हम लोग का मोबाइल बना रहा है, মানে আমাৰ মোবাইলটো বনাই আছে। চ' কিমান দেৰি লাগিব? আৰু 15 মিনিট লাগিব। আৰু 15 মিনিট বনাব আছে। এইটো কাৰ্ডটো দিছে, চাই লওক, স্ক্ৰীনশ্বট মাৰি ল'ব, ভালকৈ চাই লওক। এইটো ফোন কৰিব, পাই যাব আপুনি। ছেকেণ্ড হেণ্ড আইফোন, ছেকেণ্ড হেণ্ড কেমেৰা লাগে, চব পাই যাব। চ' এতিয়া মোবাইল চোবাইল বনালোঁ গাইজ, আৰু এতিয়া
ঘৰত যাম আৰু কি কৰিম, অলপ দেখুৱাই যাম যিমান পাৰিম মানে আৰু বেছি দেৰি নাথাকোঁ ইয়াত। এফালে চাওক ৰিয়েলমি, তাৰপিছত অপ', ভিভ', তলত আছে এইফালে ভিভ'ৰ ছাৰ্ভিচ চেণ্টাৰ। तुझसे मेरा দৃশ্য চাওক গাইজ, এইফালে চাওক একেবাৰ মই আছোঁ DDA মাৰ্কেট তিনিচুকীয়া। দৃশ্য চাওক मेरा तू बोले तो बढ़ जाऊं, मैं बोले सौदाई, मैं भी नाचू मनाओ सोड़े यार मेरा सबसे यार बोले यार। View south guys. So আজিৰ কাৰণে ইমানে গাইজ, মানে মোবাইলটোতো বনালোঁ আৰু এতিয়া ঘৰত যাব সময় হৈ গৈছে। চ' আজিৰ কাৰণে ইমানে দেখুৱালোঁ, আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰিলে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।